হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টিকেন্স ব্লগলৈ বন্ধুসকল এই ব্লগটো সন্ধিয়া হাফলংখননো কেনেকুৱা তাৰেই অলপ আভাস দিবলৈ ওলাইছোঁ তে মোৰ লগত থাকিব আপোনালোকে আগে আগে গৈ আছে গুৰুবচন মই আৰু চন্দ্ৰ পিছে পিছে বলক আমাৰ লগত ৰাতিৰ হাফলং আজি হাফলঙৰ বজাৰ ইয়াত কি মন্দিৰ আছে নেকি চন্দ্ৰ মন্দিৰ আছে নেকি ইয়াত জগন্নাথ তামোল পাণৰ বজাৰ শুকান মাছৰ বজাৰ শুকান মাছ ঐ হেৰি গুৰুবচোন এইটো কি বস্তু এইটো তিতা বেঙেনা বেঙেনা বাখৰ বেঙেনা বুলি কয় ক'ত কি কৰি আছে সি ইয়াৰ ৰাম দেখিছনে ঐ কমচে কমটো ক'ব পাৰ তই কি কৰি আছ কি ল'লি কি ই তলা কিনিব আকৌ এতিয়া এইটো এনেকৈ কৈ ভাঙি দিব ডাঙৰ তলা এটা মান তলা তাত আছে বুলি কৈছে ঘৰৰ গ্ৰিলখন কাটিয়ে যেতিয়া লৈ যাব পাৰি সেইকলডালনো কি এনে লৈ থৈছোঁ এই তলাটো আছে বুলি কৈছে মানে কি তই হেৰি নাই ইমান কেলে আছেনে নাই বাইকত ক'লো বিশ্বাস নাই এনে আছেনে নাই তলা আছে তই বাইকত মাৰিবি মানে বাইকৰ কাৰণে লৈছ মানে তাৰ বাইকখন আগতে এবাৰ চুৰ হ'ল তাৰমানে সেইটো কাৰণে সি অকণ ভয় খাইছে এইটোৱেই কথা আৰু একো নাই মই তাক কৈছোঁ মোৰ ৰাতি 10টালৈকে মই ধৰি ল অলপ চাই দিলোঁ 10টাৰ পিছত তই বহিলৈ অকণ চাই দিবি কি চাই দিবি চন্দ্ৰই চাই দিব বহি উঠাই দিম সি চাব এয়া হৈছে হাফলঙৰ মাছ মাংসৰ বজাৰ এইটো এটা ভিউ পইণ্ট য'ৰ পৰা ৰাতিৰ হাফলং চহৰখন ধুনীয়াকৈ দেখা পোৱা যায় ইমান ধুনীয়া লাগে সঁচাকৈ আপোনালোকে আহিলে গম পাব ইমান ধুনীয়া ভাত খাই আছে পুৰা দবাইছে সি বেছিকৈ লৈছে right na left
ইয়াতেতো হাই ব্ৰ বুলি সুধিছিলি ল'ৰাটো এখন ডন বস্কো স্কুল চাৰ্চ তো ফাইনেলি আমি এতিয়া যাবলৈ লৈছোঁ এয়া গুৰুবচনক এৰিলোঁ ভালকৈ থাকিবি গুৰুবচন ভাত পানী ভালকৈ খাবি ভালকৈ থাকিবি অঁ চন্দ্ৰক কৈছোঁ ভালকৈ চলাবি গাড়ী তই এতিয়া কিবা কবি নাই এতিয়া আমি যাবলৈ অঁ সাজু হৈছোঁ আচ্ছা দ্বিতীয় পৰ্ব আমি গৈ আছোঁ আচ্ছা আচ্ছা অঁ দ্বিতীয় পৰ্ব কোনোবা ৰজা মহাৰজা নেকি নেকি ফটো উঠিবলৈ চাওক বাইক বেকা কৰি দিছে মজা ধুনীয়া হৈছে অ' চন্দ্ৰ শুই দিবি নেকি চেণ্ডেল জুলীয়া চেণ্ডেল মাৰা নিচিনা কৰ শুই দে না শুই দিলে চাবি এখন চমৎকাৰ ফটো হ'ব প্ৰকৃতিৰ লগত আনন্দ ল'ব লাগে বা ইমান ডাঙৰ টাৱাৰ তাত লগাই দিছে ন টাৱাৰ সেই তাত বন্ধুসকল আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটাও কৰিব ধন্যবাদ